ব্ৰিটিছে এটা ভালকৈ বুজে যে নৱসৈনে কিবা কৰক নকৰক দিল্লী যদি পাৰ্লিয়ামেণ্টত থাকিব পাৰে ব্ৰিটিছ ৰাইজ সদায় ছেফ। আপোনালোকে দেখিছে যে আজি যিটো আমাৰ বাধাৰ নেতৃত্ব সংগঠন ওলাইছিলে, আমি যেতিয়া এবাৰ ভাবুকি দিলোঁ তেওঁলোকে আহিবলৈ বাধ্য হ'ল। কাৰণ আমি আৰু সেই ৰাস্তাটো কেতিয়াও নিবিচাৰোঁ। বেলেগ পলিটিচিয়ান হ'লে হয়তো বাধাক আৰু জংঘলৰ ফালে ঠেলিলেহেঁতেন, বোলে যোৱা তুমি আৰু দুই চাৰিটা মানুহ মাৰামাৰি কৰি ইয়াত পলিটিক্স হওক। নৱসৈনে সেইটো নিবিচাৰে। সেইকাৰণে কৈছোঁ যে আমি ইভেন পাৰ্লিয়ামেণ্টত আমাৰ সন্মানীয় NDAP যিসকল ঘূৰি অহা মূলসুঁতিৰ লোক আছে তেওঁলোকক আমি কৈছোঁ তেওঁলোকৰ সংস্থাপন হওক, কিন্তু তাৰ লগতে আধাৰ যিসকল যুৱক যুৱতী বিভিন্ন জাতি জন তেওঁলোকৰো হওক। ব্ৰিটিছে এটা ভালকৈ বুজে যে নৱসৈনে কিবা কৰক নকৰক দিল্লী যদি পাৰ্লিয়ামেণ্টত থাকিব পাৰে ব্ৰিটিছ ৰাইজ সদায় ছেফ। আপোনালোকে দেখিছে যে আজি যিটো আমাৰ বাধাৰ নেতৃত্ব সংগঠন ওলাইছিলে, আমি যেতিয়া এবাৰ ভাবুকি দিলোঁ তেওঁলোকে আহিবলৈ বাধ্য হ'ল। কাৰণ আমি আৰু সেই ৰাস্তাটো কেতিয়াও নিবিচাৰোঁ। বেলেগ পলিটিচিয়ান হ'লে হয়তো বাধাক আৰু জংঘলৰ ফালে ঠেলিলেহেঁতেন, বোলে যোৱা তুমি আৰু দুই চাৰিটা মানুহ মাৰামাৰি কৰি ইয়াত পলিটিক্স হওক। নৱসৈনে সেইটো নিবিচাৰে। সেইকাৰণে কৈছোঁ যে আমি ইভেন পাৰ্লিয়ামেণ্টত আমাৰ সন্মানীয় NDAP যিসকল ঘূৰি অহা মূলসুঁতিৰ লোক আছে তেওঁলোকক আমি কৈছোঁ তেওঁলোকৰ সংস্থাপন হওক, কিন্তু তাৰ লগতে আধাৰ যিসকল যুৱক যুৱতী বিভিন্ন জাতি জন তেওঁলোকৰো হওক। ব্ৰিটিছে এটা ভালকৈ বুজে যে নৱসৈনে কিবা কৰক নকৰক দিল্লী যদি পাৰ্লিয়ামেণ্টত থাকিব পাৰে ব্ৰিটিছ ৰাইজ সদায় ছেফ। আপোনালোকে দেখিছে যে আজি যিটো আমাৰ বাধাৰ নেতৃত্ব সংগঠন ওলাইছিলে, আমি যেতিয়া এবাৰ ভাবুকি দিলোঁ তেওঁলোকে আহিবলৈ বাধ্য হ'ল। কাৰণ আমি আৰু সেই ৰাস্তাটো কেতিয়াও নিবিচাৰোঁ। বেলেগ পলিটিচিয়ান হ'লে হয়তো বাধাক আৰু জংঘলৰ ফালে ঠেলিলেহেঁতেন, বোলে যোৱা তুমি আৰু দুই চাৰিটা মানুহ মাৰামাৰি কৰি ইয়াত পলিটিক্স হওক। নৱসৈনে সেইটো নিবিচাৰে। সেইকাৰণে কৈছোঁ যে আমি ইভেন পাৰ্লিয়ামেণ্টত আমাৰ সন্মানীয় NDAP যিসকল ঘূৰি অহা মূলসুঁতিৰ লোক আছে তেওঁলোকক আমি কৈছোঁ তেওঁলোকৰ সংস্থাপন হওক, কিন্তু তাৰ লগতে আধাৰ যিসকল যুৱক যুৱতী বিভিন্ন জাতি জন তেওঁলোকৰো হওক। ব্ৰিটিছে এটা ভালকৈ বুজে যে নৱসৈনে কিবা কৰক নকৰক দিল্লী যদি পাৰ্লিয়ামেণ্টত থাকিব পাৰে ব্ৰিটিছ ৰাইজ সদায় ছেফ। আপোনালোকে দেখিছে যে আজি যিটো আমাৰ বাধাৰ নেতৃত্ব সংগঠন ওলাইছিলে, আমি যেতিয়া এবাৰ ভাবুকি দিলোঁ তেওঁলোকে আহিবলৈ বাধ্য হ'ল। কাৰণ আমি আৰু সেই ৰাস্তাটো কেতিয়াও নিবিচাৰোঁ। বেলেগ পলিটিচিয়ান হ'লে হয়তো বাধাক আৰু জংঘলৰ ফালে ঠেলিলেহেঁতেন, বোলে যোৱা তুমি আৰু দুই চাৰিটা মানুহ মাৰামাৰি কৰি ইয়াত পলিটিক্স হওক। নৱসৈনে সেইটো নিবিচাৰে। সেইকাৰণে কৈছোঁ যে আমি ইভেন পাৰ্লিয়ামেণ্টত আমাৰ সন্মানীয় NDAP যিসকল ঘূৰি অহা মূলসুঁতিৰ লোক আছে তেওঁলোকক আমি কৈছোঁ তেওঁলোকৰ সংস্থাপন হওক, কিন্তু তাৰ লগতে আধাৰ যিসকল যুৱক যুৱতী বিভিন্ন জাতি জন তেওঁলোকৰো হওক। ব্ৰিটিছে এটা ভালকৈ বুজে যে নৱসৈনে কিবা কৰক নকৰক দিল্লী যদি পাৰ্লিয়ামেণ্টত থাকিব পাৰে ব্ৰিটিছ ৰাইজ সদায় ছেফ। আপোনালোকে দেখিছে যে আজি যিটো আমাৰ বাধাৰ নেতৃত্ব সংগঠন ওলাইছিলে, আমি যেতিয়া এবাৰ ভাবুকি দিলোঁ তেওঁলোকে আহিবলৈ বাধ্য হ'ল। কাৰণ আমি আৰু সেই ৰাস্তাটো কেতিয়াও নিবিচাৰোঁ। বেলেগ পলিটিচিয়ান হ'লে হয়তো বাধাক আৰু জংঘলৰ ফালে ঠেলিলেহেঁতেন, বোলে যোৱা তুমি আৰু দুই চাৰিটা মানুহ মাৰামাৰি কৰি ইয়াত পলিটিক্স হওক। নৱসৈনে সেইটো নিবিচাৰে। সেইকাৰণে কৈছোঁ যে আমি ইভেন পাৰ্লিয়ামেণ্টত আমাৰ সন্মানীয় NDAP যিসকল ঘূৰি অহা মূলসুঁতিৰ লোক আছে তেওঁলোকক আমি কৈছোঁ তেওঁলোকৰ সংস্থাপন হওক, কিন্তু তাৰ লগতে আধাৰ যিসকল যুৱক যুৱতী বিভিন্ন জাতি জন তেওঁলোকৰো হওক।